সকলক এইটোৱে কম যে জাকিৰ ভাইক ছাপোৰ্ট কৰক। এই 80 কিলোমিটাৰ দূৰ চাইকেল চলাই আহিছে আৰু 80 কিলোমিটাৰ আজি যাব 160 কিলোমিটাৰৰ কাৰণে ইমানখিনি কষ্ট একদিনত এজন মানুহে 160 কিলোমিটাৰ বাইক এখনে চলাব নোৱাৰে বা গাড়ী এখন চলাব নোৱাৰে। তো জাকিৰ ভাই 160 কিলোমিটাৰ একদিনত মানে চলাই কম চেলুট আৰু মই মানে নিজেই ভাবি পোৱা নাই মানে কেনেকৈ সম্ভৱ। জুবিন দাদাৰ গাড়ীত আহি কিনে বহি গ'লোঁ। তো এতিয়া শুৱালকুছি যাম ফুৰিবলৈ, তো চাই থাকক। গাইছ ইফালে চাব পাৰে শুৱালকুছিৰ গেট, চাওক গাইছ দেখাই দি আছোঁ জুম কৰি। হৈছে শুৱালকুছি গেট আমাৰ একদম ঐতিহাসিক বস্ত্ৰ নগৰী শুৱালকুছি। এই গেটখনৰ সিফালে গ'লে মানে আমি শুৱালকুছি পাই যাম এতিয়া। আৰু এইখন হৈছে বস্ত্ৰ উদ্যান। এই যে চাওক বন্ধ আছে বাৰু এতিয়া, 4টামান বজাত খোলে। তোমাৰ মানে আমাৰ যিবিলাক মানে শুৱালকুছি বস্ত্ৰৰ লগত জড়িত বস্তুবিলাক, যিহেতু কাপোৰৰ কাৰণে ফেমাছ ন, পাট মুগাৰ কাৰণে, তো সেই বস্তুবিলাকৰ ডেমো মানে এইখনৰ ভিতৰত ৰাখি থোৱা আছে। এতিয়া আমি শুৱালকুছিত এণ্ট্ৰি কৰিম, আহি দেখাব ধুনীয়াকৈ আপোনালোকক। তো গাইছ এতিয়া আমি শুৱালকুছি সোমালোঁ ন দাদা? আমি শুৱালকুছি সোমালোঁ এতিয়া তুমি কাপোৰৰ দোকানবিলাক ধুনীয়াকৈ দেখা পাবা, সিফালে দেখাই দিবা, অকণমান আগত দেখা পাম আমি কাপোৰৰ দোকানবিলাক, য'ত মানে একদম শুৱালকুছিৰ অৰিজিনেল কাপোৰবিলাক বনোৱা হয়। তো গাইছ চাওক, আমি যে কিতাপত পাইছোঁ যে শুৱালকুছি কিহৰ কাৰণে বিখ্যাত, এৰিমুগা পাট সূতাৰ বাবে যে বিখ্যাত, কিমান কাপোৰৰ দোকান চাওক। ইয়াৰ পৰা ষ্টাৰ্ট হৈছে কাপোৰৰ দোকান, চাওক দেখাই দি আছোঁ আপোনালোকক। এইবিলাক কিহৰ সত্ৰ দাদা? এইবিলাক আমাৰ মানে মন্দিৰ সত্ৰ, শংকৰদেৱ মাধৱদেৱৰ। আৰু আগতো আছে এটা শংকৰ ধাম। এইটো যে আগত দেখি চাইছে ন, সেইটো 4 ফুটা বুলি কয়, মানে 4টা ফুটা আছে, তাৰ ওপৰত এটা মানে চিলিং হেৰি আছে, টিং টাইপত যে আছে, মানে 4 ফুটা বুলি কয়। শুৱালকুছি বালিচৰ পাম, য'ত মানে ৰাস কৰে, আমাৰ বালিচৰত ৰাস কৰে। হ'বই ৰিচেণ্টলি তোমাৰ 14 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হৈ যাব ৰাস। 15 নৱেম্বৰ আৰু 14ৰ পৰাই ধৰিব পাৰি। সকলোৱে আহিব। বৰপেটাত যেনেকৈ ৰাস হয় ইয়াতো বহুত ডাঙৰকৈ হয়। আমাৰ ফালেতো বৰপেটা এই যে হোলী হয় পুৰা ডাঙৰ। হোলী ৰাসৰ আয়োজন মানে চলিব আৰু লাহে লাহে এইবিলাক বনাই আছে, টিঙৰ বেৰি চেৰি লগাইছে। এতিয়া পিছ চাইডে আছে তোমাৰ ব্ৰহ্মপুত্ৰ নদী। এইফালেও যে ৰাসৰ কাম চলি আছে গাইছ, ৰাসৰ কাম চলি আছে। তো ৰাস হ'লে মানে ইয়াত কেনেকুৱা পৰিৱেশ হৈ যায় দাদা? ৰাস হ'লে মানে এইবিলাক আমি যদি এতিয়া গাড়ী লৈ আহিছোঁ, হয়, এনেকৈ তুমি গাড়ী সোমাবই নোৱাৰা। এইবিলাকত তোমাৰ ঘনে ঘনে মানুহ, তুমি তাৰ পৰা এইখিনি জেগাৰ পৰা এইখিনিলৈকে খোজকাঢ়ি যাওঁতে তোমাৰ আধা ঘণ্টা 10 মিনিট এনেকুৱা লাগে, মানে ইমানেই মানুহ হয় ইয়াতে, বহুত মানে মানুহ হয়। তুমি আহিলে গম পাবা ৰাসত। কিমান তাৰিখৰ পৰা আৰম্ভ হ'ব? 15 তাৰিখৰ পৰা হ'ব। নৱেম্বৰ। আহিব চেষ্টা কৰিম নিশ্চয়। আৰু জাকিৰ ভাইক মানে আজি আমাৰ ঘৰত থাকিব দিয়া কথা আছিল, ৰখা কথা আছিল, ভাবিছিলোঁ একেলগে খানা চানা খাম ঘৰত। কিন্তু কালি জাকিৰ ভাই ক'লে যে মই যাই আছোঁ হঠাৎ। সিও মোক ফোন কৰি কোৱা নাই যে মই থাকিব যাম কিবা যাম, ডাইৰেক্ট কৈছে যাই আছোঁ বুলি। মই আৰু ভবা নাই সিমান বেছি, তো এটা প্ৰগ্ৰেম ৰাখি দিয়া গৈছিল। এতিয়া ই যদি পাছত কেতিয়াবা আহি ইয়াক ৰখাৰ ব্যৱস্থা এবাৰ কৰিবই লাগিব। নেক্সট যেতিয়া আহে এইবিলাকত ৰাস হ'ব, বনাই আছে ভিতৰত, মূৰ্তিবিলাক থাকিব ৰাসৰ। আৰু ইয়াত মহাত্মা গান্ধী আহিছিল, ইয়াত মহাত্মা গান্ধী আহিছিল আমাৰ শুৱালকুছিত ফাৰ্ষ্ট। গান্ধী মণ্ডপ। এইটো যাতে তোমাৰ ৰেষ্টুৰেণ্ট এভেইলেবল হৈ যাব। এইখিনি এভেইলেবল ৰেষ্টুৰেণ্ট এইফালে মানুহৰ ইমান জুম লাগে। সন্মুখত ব্ৰহ্মপুত্ৰ নদী আছে, এতিয়া গৈ আছোঁ। গান্ধী মণ্ডপ, এইটো গান্ধী মণ্ডপ। মহাত্মা গান্ধী আহিছিলে, দেখিছানে? এই গান্ধী মণ্ডপ, ইয়াতে মহাত্মা গান্ধী আহিছিল। যঁতৰত সেই কৰাই আছে, সূতা হৈ আছে, যিহেতু পাট কাপোৰৰ লগত জড়িত হয় এইবিলাক চব। এইটো নাজাৰটো চাই লোৱা, কি ধুনীয়া গাইছ, গছ নাজাৰটো চাওক। তো গাইছ সন্মুখত ব্ৰহ্মপুত্ৰ নদী, এটা ধুনীয়া ভিউ। এনেকৈ গ'লে তুমি চিধাই তোমালোকৰ ঘৰ পাই যাবা। আমাৰ ফালে নদী আছে, পুৰা চিধাই যোৱা পাই যাবা। আপুনিতো যে গাড়ী চলোৱা ইয়াত শিকিছিল না? গাড়ী চলোৱা মই প্ৰথম কাৰ্তিকে মানে সৰুৰ পৰা দেউতাই শিকাইছিল অলপ অলপ, মানে তলত একো নাজানো, লাগ নাপাওঁ, এনেকৈ ষ্টেৰিংটো ধৰা শিকাইছিল। তাৰে পিছত কাৰ্তিকে মোক শ্বিলঙত গাড়ী চলাব দিছিলে প্ৰথম, মানে ফাৰ্ষ্ট টাইম। তেনেকুৱা সাহস মানে কোনেও দিয়া নাছিলে যে গাড়ীখন চলো।
পথাৰ এখনত সাহসটো দিয়াও বেলেগ কথা কাৰ্তিকে মোক শ্বিলঙত গাড়ীখন এৰি দিছিলে কাৰ্তিকে কৈছিলে যি হয় হ'ব তই গাড়ীখন চলো মই তেতিয়া ইমান এক্সপিৰিয়েঞ্চ নাই জানো এই বস্তুবিলাক কিন্তু আইডিয়া নাপাওঁ গাড়ীখন চলোৱা তেনেকৈ চলাই আহি গ'ল মানে এটা কথা আছে ন চেষ্টাৰ অসাধ্য একো নাই তুমি চেষ্টা কৰিলে চব কামেই কৰিব পাৰিবা হয় গাইজ চাওক ইমান সুন্দৰ নাজাৰাত আহি পালোঁ ন দাদা নাজাৰা সিপিনে আমাৰ পলাশবাৰী হয় পলাশবাৰী ছয়গাঁও আৰু এতিয়া মানে ব্ৰিজ বনাই থকা হৈছে ইয়াতে এইফালৰ পৰা আগত এখন ব্ৰিজ হ'ব য'ৰ পৰা মানে আমি পলাশবাৰী মিৰ্জা ছয়গাঁও গ'লে বেছি দূৰ যাব নালাগে এনেকৈ গ'লে হৈ যাব এনেকৈ ঘূৰি যাব তো ইয়াৰ পৰা যে আপুনি গুৱাহাটী যায় কিমান টাইম লাগে ইয়াৰ পৰাতো গুৱাহাটী গ'লেতো আমাৰ বেছি টাইম নালাগে 40 মিনিট 45 মিনিট কিন্তু গুৱাহাটী হৈ পিনে আকৌ ছয়গাঁও যাব লাগে বহুত দূৰ হৈ যায় আমাৰ দলং হ'লে গুৱাহাটী একে দূৰ থাকিব কেৱল এই ছয়গাঁও মিৰ্জা এইটো লাইন ওচৰ হৈ যাব তো দলং হ'লে কিমান সময় লাগিব দলংখন বনাই আছে এই ইয়াৰ পৰা দেখাই পাই অলপ 3 বছৰমান হৈ যাব দলংখন 3-4 বছৰ আধা ঘণ্টাত যাই পাব নাই তেতিয়া আধা ঘণ্টা না আৰু কম আধা ঘণ্টাত ছয়গাঁও যাই পাম আমি আধা ঘণ্টাও নালাগে ছয়গাঁও পাবৰ কাৰণে এই ইপিনে এইখন ছয়গাঁও মই দেখাই দি আছোঁ গাইজ জুম কৰি অলপ দেখা যায় দলং বনাই আছে ক'ত গৈছিল মই এনেই ফুৰি আছিলোঁ অলপ ভাল লাগে না ভাল লাগে আহি কিনে এইগিলা জেগাত কিমান চাওক কিমান ধুনীয়া এইফালে ফটোশ্বুট চলি আছে চাওক পুৰা ফটোশ্বুট চলি আছে ফটোশ্বুট কৰা শেষ হ'ল এতিয়া সোমাই আছোঁ বেয়া গৰম দিছিলে এচি নহ'লে কামেই নাই এচি বোলো নাখালে গাড়ীত কামেই নাই গলি যাব লাগিব আমি কি মন্দিৰ এইটো হৈছে আমাৰ শুৱালকুছি শংকৰদেৱ মন্দিৰ এতিয়া আমি ওচৰতে কিবা কিবি আছে অলপ খাই লওঁ আৰু ঘৰত মানে মাইহঁত আহি পোৱা নাই ইয়াতে কিবা এটা খাই লওঁ বোলা তো গাইজ চাওক শ্ৰী শ্ৰী শংকৰদেৱৰ মন্দিৰ শুৱালকুছি তো চাওক পূৰা ভাল লাগিছে দিয়ক তো কওকচোন দাদা এইটোৰ বিষয়ে অলপ এইটো আমাৰ শংকৰ মন্দিৰ হয় মানে একদম যিটো শংকৰদেৱৰ উৎসৱ জন্ম উৎসৱ পালন কৰে ইয়াত আৰু ভিতৰত দেখি মানে তুমি গ'লে এতিয়া বন্ধ হৈ আছে মানে খুব ডাঙৰ প্লেচ হয় ভাল লাগে নাম চাম গাই মনটো শান্তি পায় আৰু তাৰে বেক চাইডে আছে তোমাৰ নাটক ঘৰ তাত মানে নাটক আৰম্ভ হয় ভাল লাগে আৰু কিবা এটা চাই কিনে মনটো শান্তি লাগি যায় নামঘৰটো সোমালে কিন্তু এতিয়া বন্ধ হৈ আছে এতিয়া দাদাই মানে এখন হোটেলত লৈ আহিলে হোটেলত লৈ আহি কিনে ভাত মাংসৰ অৰ্ডাৰ দিলে তো এতিয়া খাম আমি সকলোৱে এতিয়া খানা আহি গ'ল আৰু এতিয়া খানা খাম তো ভিডিঅ' নকৰোঁ আৰু গাইজ খানা চানা খাই মানে এতিয়া গৈ আছোঁ জুবিনদাৰ ঘৰত মানে দাদাৰ ঘৰত গৈ আছোঁ মানে আহিছোঁ যদি তো দাদাৰ ঘৰত যাব লাগে তো দাদাৰ ঘৰত গৈ আছোঁ তো চাই থাকক এইটোতো আপোনালোকে ভিডিঅ'ত সকলো সময়তে চাই থাকে এইখন ৰাস্তাটো গৈ আছোঁ চাই থাকক আজি আহিছোঁ মই জুবিন দাদাৰ ঘৰত আহিছোঁ চাওক জুবিন দাদাৰ ঘৰত আহিছোঁ আপোনালোকক দেখাই দি আছোঁ ঘৰখন চাওক ফাইনেলি আহিছোঁ আৰু ইয়াত গাড়ী ৰাখিছে বাইক ৰাখিছে তাত চাওক ইফালে হেলেনক চাওক গাইজ হেলেনক আৰু ইফালে ঘৰটো সোমাওঁ ঘৰৰ ভিতৰত যাওঁ আমি বলক ঘৰৰ ভিতৰত যাই লগ পাওঁ গাইজ আপোনালোকে চাওক জুবিনদাৰ নতুন ৰুম চাওক বনাইছে পুৰা মজা বনাইছে কিন্তু দাদা না আৰু চাওক ইউটিউবৰ পৰা পাইছে চাওক দেখাই দি আছোঁ জুম কৰি চাওক চাওক এই জুবিনদাৰ ফটো দাদাৰ ফটো চাওক প্লেটন চাওক হেলেনক চাওক গাইজ হেলেন ভাই তো গাইজ এতিয়া দাদাক বিদায় দিম আৰু তো দাদা দিয়া ভাই বাই বাই আৰু আহিবা কেতিয়াবা তো আমাৰ ফালে যাব না দাদা যাম ভিডিঅ'ত প্ৰৱেশ কৰিব লাগিব কিন্তু নাই যাম মই তোমাৰ লগত তাত যাম ভিডিঅ' চিডিঅ' বনাম থেংক ইউ দাদা আহিছোঁ হা